আমাৰ বেমাৰী সব আহি গ'ল Hello viewers, it's me Madhusmita Sharma. Welcome back to my YouTube channel Madhusmita's Sphere. So আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলো আপোনালোকৰ নিশ্চয় ভাল লাগিব আজি একচুয়ালি আমি গৈ আছো পিকনিকলৈ সো দেখুৱাম কলৈ গৈ আছো ইটস সাসপেন্স এবাৰে আৰু পিকনিক স্পটতে গৈ পেলাই লগ পাম সো এতিয়া কাৰণে বাই বাই 2 hours later Hello guys, আমি ফাইনালি পিকনিক স্পটত আহি পাই গলো এয়া আমি পানিমুৰত আছো এতিয়া এতিয়া ইয়াতে খানাৰ যোগাৰ হৈ আছে এয়া আমাৰ ছাৰ থ্যাংক ইউ জিওগ্ৰাফি ডিপাৰ্টমেণ্টৰ হয় ছাৰ সো কিবা ক'ব নেকি ছাৰ নাই ভাল লাগিছে বিউটিফুল স্নেক ল্যান্ডস্কেপ বহুত ধুনীয়া জাগা ন so beautiful so many people are come here nice place ঠিক আছে আকৌ লগ পাম আগলৈ দেখাই থাকিম বাৰু এতিয়া আমি সবে মিলি পেলাই খানা বনাই আছো তাৰ পিছত খাই কৰি বটিঙৰ কাৰণে যাম এয়া এতিয়া আমি বোটিং কৰিবলৈ গৈ আছো আৰু আজি লাইফত ফাৰ্স্ট টাইম বোটিং কৰিম সো বহুত বেছি এক্সাইটেড হৈ আছো আৰু ৰাস্তাটোত খুস্কাওতে ইমান বেছি প্ৰবলেম হৈছিল কিয়নো ইমান ডাঙৰ হিল আছিল সো বহুত বেছি প্ৰবলেম হৈ আছিল কিন্তু বহুত এক্সাইটেডলি গৈ আছিলো কিয়নো আজি লাইফত ফাৰ্স্ট টাইম বোটিং কৰিম সো এতিয়া আমি বোটিঙৰ কাৰণে ৰেডি হৈ গলো এতিয়া বোটিঙৰ কাৰণে যাম বটিঙৰ কাৰণে গৈ আছো দেখিছেনে পানী ওয়াও আরে মুখ কর আইডিয়া কর সেলফি না দেখো তো ইমান ঠাণ্ডা পানী ইমান পুৰা কালাৰ সি গ্ৰীণ কালাৰটো যিটো পুৰা সি গ্ৰীণ কালাৰত আছে ইমান বেছি ভাল লাগিছে ইমান ঠাণ্ডা পানী আমি এতিয়া বটিং কৰি আছো এই তলত দেখো এইখিনি মোৰ হাত এয়া মোৰ মা এয়া ছাৰ এয়া ভণ্টি হাই এতিয়া বোটিং কৰি হিফালৰ পৰা পানিমুৰৰ পৰা কালি আহিলো এতিয়া অলপমান ইয়াতে থাকিম ইমান ধুনীয়া জায়গা সো আহি কেনেকুৱা লাগিছে তোমাৰ কোৱা আকৌ বহুত ভাল লাগিছে
এনে মা আহিব নাছিলে চ' জোৰ কৰি লৈ আহিলোঁ মা মানে ঘৰতে থাকে একদম কলৈকো নোলায় চ' ব'লা বোলো ভাল লাগিব মাকো লৈ আহিলোঁ সেইটো কাৰণে চ' আমি বহুত বেছি এনজয় কৰিছোঁ ইয়াৰ ভিউ পইণ্টবোৰ চাইছোঁ ইমানেই বেছি ধুনীয়া জাষ্ট ৱাও মানে ইয়াত দেখিছেনে মোৰ পিছফালে দেখি আছেনে ইমানেই ধুনীয়া আৰু পানীখিনি ইমান ঠাণ্ডা ফটো ছেশ্যন চলি আছে চবে ফটোশ্বুট কৰি আছে এতিয়া এবাৰ মই অলপ পানীখিনি ধৰি চাওঁচোন ঠাণ্ডা পানী ইমান ঠাণ্ডা পানীখিনি ইমান ঠাণ্ডা সঁচাই বহুতেই বেছি ভাল লাগিলে আহি এয়া ভণ্টি ৰেডি হ'ল জেকেট পিন্ধি পেলাই এতিয়া আকৌ আমি পানীমূৰলৈ যাম আৰু এয়া ইফালে মা এয়া ছাৰ সিহঁতে ব্লগিং কৰি আছে আৰু এয়া A few moments later. এয়া আমাৰ বটিং আকৌ ষ্টাৰ্ট হ'ল এতিয়া আকৌ আমি কুকাৰ পৰা পানীমূৰলৈ গৈ আছোঁ এইফালে ভণ্টি ৰিলছ বনোৱাত ব্যস্ত এতিয়া মেইন ভিউ পইণ্টটোলৈ যাম দেই এতিয়া আমি মেইন ভিউ পইণ্টটোলৈ যাম সেইটো মেইন ভিউ পইণ্টটো বেক চাইডত যে দেখি আছে সেইটো ৱাও বটিং কৰি কেনেকুৱা লাগিলে মা ভাল লাগিছে বহুতে ভাল লাগিছে বটিং কৰি কেনেকুৱা লাগিছে কৈ দিয়া ভাল লাগিছে আপোনালোকো আহিব অঁ সঁচা আহিব পাৰে বহুত ধুনীয়া জেগা আমাৰ আসামৰ ভিতৰত ইমান ধুনীয়া জেগা আছে কাৰ্বি আংলং ছাইড সঁচা এনেও কাৰ্বি আংলং ছাইডটো বহুত বেছিয়ে ধুনীয়া গোটেইখিনি জেগাই ধুনীয়া ইয়াৰ একদম গোটেইখিনি নেচাৰেল ভিউ সঁচাই বহুত বেছি মানে সঁচাই চাবলগীয়া জেগা আমাৰ আসামৰ ভিতৰত ইমান ধুনীয়া আৰু আজি বহুত বেছি এনজয় কৰিলোঁ বটিঙো কৰিলোঁ আৰু গোটেই ৰাউণ্ড বটিং কৰিলোঁ গোটেই ৰাউণ্ড ঘূৰালে ইয়াৰ পৰা এইটো ছাইড পাৰ হ'লে এইটো পাৰ হৈ পেলাই বটিং কৰি পেলাই আমি পাৰ হৈ পেলাই গৈছিলোঁ এইটো ছাইডে আমি এতিয়া যিটো ছাইড আছোঁ সেইটো ছাইডে হ'ল পানীমূৰ আৰু ইটো ছাইড পাৰ হ'লে সিটো ছাইডে আপোনাৰ হেৰি মানে কুকা তো এতিয়া বটিং কৰি পেলাই আমি পানীমূৰৰ পৰা সিটো ছাইডলৈ গ'লোঁ কুকালৈ তাত অলপ সময় থাকিলোঁ ফটো শ্বুট কৰিলোঁ ৰিলছ বনালোঁ আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ ভাল পাব আৰু বহুত বেছি ভাগৰ লাগিছে এই তলৰ পৰা যে ওপৰলৈ শিল কিমান ডাঙৰ শিল আছে শিলবোৰ বগাই আহিলোঁ চ' বহুত বেছি ভাগৰ লাগিছে কিন্তু বহুত বেছি এনজয় কৰিলোঁ আজি লগত এতিয়া মই প্লেচলৈ গৈ আছোঁ এতিয়া খানাটো খাই লওঁ খানাটো খাই পেলাই ওলাই যাম আৰু সোনকালে এতিয়া এয়া বটিং কৰিব গৈছিলোঁ যে তাৰ মেইন গেটটো এইটো ইয়াৰ পৰা এণ্ট্ৰি কৰিব লাগে মই আপোনালোকক বেক কেমেৰা কৰি পেলাই দেখাই দি আছোঁ এইটো মেইন গেটটো এইটোৱে আছিলে মেইন গেটটো এয়া আমাৰ বেমাৰী আকৌ গা বেয়া হৈ গ'ল আকৌ মাথা ঘূৰালে এতিয়া বটিং কৰি আহি আকৌ মাথা ঘূৰালে বেমাৰী আকৌ গা বেয়া লাগিলে দেই আকৌ মাথা ঘূৰাই গ'ল বটিং কৰি আহি পেলাই এতিয়া মাৰ দিব বোলে মোক এইখিনি জেগা এইখিনি মোৰ পূৰা আঙুলিৰ পোনে পোনে জেগাখিনি সেইখিনি এতিয়া ডেঞ্জাৰ জ'ন সেইখিনি যাবলৈ নিদিয়ে এইয়া দেখিছেনে কিমান ধুনীয়া ভিউ ইমানেই ধুনীয়া মানে ভিডিঅ'তকৈ অৰিজিনেল বেছি ধুনীয়া ভাল লাগিছে মানে আৰু বেছি ভাল লাগিছে ভিডিঅ'তকৈ এয়া দেখিছেনে গাইজ ইমান ধুনীয়া লাগিছে ভিউটো পূৰা ধুনীয়াকৈ ছানশ্বাইনটো পানীখিনিত পৰি আছে আৰু নদীৰ সোঁতখিনি ইমান ধুনীয়াকৈ চিকমিকাই আছে পানীখিনি ইমান ধুনীয়াকৈ ৰ'দ পৰি পেলাই চিকমিকাই আছে ইমান ধুনীয়া লাগিছে
মই সেইটো কাৰণে মানে ভিডিঅ' কৰি থলোঁ ইমানেই বেছি ভাল লাগিছে দেখিছেনে এইফালে দেখিছেনে পানীখিনি গোটেইখিনি আমি এতিয়া ব'টিং কৰি আহিছিলোঁ এতিয়া ওপৰলৈ আহিলোঁ আমি ইমান ডাঙৰ ডাঙৰ শিল দেখিছেনে ইভিনিং ভিউ ইমান ধুনীয়া এতিয়া ছানছেট হ'ল আৰু এয়া মুনো ওলাই গ'ল জোনবাইটো ওলাই গ'ল অলপমানকৈ দেখা গৈ আছে ছানছেট হ'ল ছানছেটৰ ভিউটো ইমান ধুনীয়া ইভিনিং টাইমত ভাবিলোঁ আপোনালোকৰ লগতো অলপমান শ্বেয়াৰ কৰি দিওঁ এয়া বস্তু বাহানি সামৰি আছে সিহঁতে এতিয়া ঘৰলৈ যাম আমি হেল্ল' গাইজ আমি আহি ঘৰ পাই গ'লোঁ আৰু ইমানে বেছি ভাগৰ লাগিলে যে কাপোৰ কানি চব চেঞ্জ কৰি ল'লোঁ এতিয়া ফ্ৰেছ হ'ম ফ্ৰেছ হৈ পেলাই পূৰা টোপনি যাম আৰু আজিৰ ব্লগটো যদি ভাল লাগিলে তেন লাইক শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড ষ্টে টিউন ফৰ মাই নেক্সট ভিডিঅ'